हेलो गाइस मोर यूट्यूब चैनल সকলকে নমস্কাৰ জনাইছো। আজি যাব ওলাইছো পাটিলাডোহা ঠাকুৰানী পূজাত। তাত আপোনালোকক কি দেখাব পাৰো দেখাম। তো ভিডিওটো শেষলৈ চাই থাকিব। বাই বাই। ইয়াতে আমি গাড়ী ৰখি আছো লগৰ কেইজনৰ লগত। बहुत ट्रैफिक जाम तो याते बहुत समय रखिब लगा हल। বঙাইগাঁও জিলাৰ পাটিলাডোহা বৰিপাৰাত অৱস্থিত শ্ৰী শ্ৰী মা ঠাকুৰানী বাৰ্ষিক পূজাখনত আহি আমি উপস্থিত হলো। আপোনালোকে চাই থাকিব। ইয়াতে চাকি ধূপ জনাই মা ঠাকুৰানীৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়। এইটো হৈছে ঠাকুৰানীৰ মন্দিৰটো আৰু ইয়াত সকলোৱে ধুনীয়াকৈ জিৰণি লৈ আছে। ইয়াত ছাগলী হাঁহ চৰাই বলি দিলে ইয়াত কুপন ল'ব লাগে। সেইবোৰ তাত লিখা আছে। ইয়াতে বহি অকণমান আমিও জিৰণি ল'লোঁ। তাত বেংক পাৰ্টি বজাই আছে।